হেল্ল' গাইজ, মই আজি আহিছিলোঁ মোৰ এজন বন্ধুৰ ঘৰলৈ। তাত আহি মই এটা বস্তু দেখিলোঁ। মানে আমাৰতো সকলোৰে এণ্ড্ৰইড মোবাইল থাকেই প্ৰায় আজিকালি। তো যদি আপোনাৰ হাতত এণ্ড্ৰইড মোবাইল আছে, যদি আপুনি ভাবিছে মই আইফোনৰ ফিলটো ল'ম, তেনেহ'লে আপুনি কিছুমান এপছৰ জৰিয়তে সেই ফিলটো ল'ব পাৰিব। আইফোন আমি আজিকালি সকলোৱে ভাল পাওঁ, ল'ৰা ছোৱালী মানে কি সকলোৰে প্ৰিয় বস্তু হৈ পৰিছে আইফোন 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 কেৱল আইফোন। তো কমপ্লিটলি আইফোন নহয়, কিন্তু কিছুমান ছিষ্টেম আইফোনৰ দৰে হৈ যাব। আপুনি ফিলটো ল'ব পাৰিব। জাষ্ট তাক দেখি এনেকুৱা লাগিব যে হয় মই আইফোনেই চলাই আছোঁ, কিন্তু কিছুমান কোৱালিটিৰ ফালৰ পৰা আপুনি নাপাব পাৰে বা নাপায়। তো চাওক, মোৰ বন্ধুজনে আজি অলপ আপোনালোকৰ ওচৰত দাঙি ধৰিব, দেখুৱাব কি ভাল লাগে কি বেয়া লাগে চাই লওকচোন। এনে মই জানিলোঁ যিহেতু আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। মই হঠাৎ মোৰ মনত পৰি গ'ল আপোনালোকক দেখুওৱা। যদি আপোনালোকৰ ভাল লাগে কৰি ল'ব, যদি বেয়া লাগে নকৰিলে হ'ল। জাষ্ট মই বস্তুটো আপোনালোকক দেখুৱাম আৰু মোৰ বন্ধুজনে আপোনালোকক দেখুৱাই দিব। তো চাই থাককচোন কেনেদৰে কি কয়, কেনেদৰে ব্যৱহাৰ কৰিব পাৰি। তো চাই থাকক গাইজ। আমি এতিয়া যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰ ইয়াতে আহিলে আমি প্লে ষ্ট'ৰ অ'পেন কৰিলোঁ। ইয়াতে ওপৰত চাৰ্চ কৰিব লাগিব আইফোন। আইফোন 13 এইটো আহি গৈছে। এইটো ইয়াতে আমি ক্লিক কৰিলোঁ। এপছটো এই এপছটো আমি অ'পেন কৰিলোঁ। অলৰেডি মোৰ এইটো ডাউনলোড কৰা আছিল আগতে, মই ইয়াতে অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত অলপ টাইম ৰখিব লাগিব। আহি গৈছে এইটো আইফোনৰ এইটো। আহি গৈছে ইয়াত ৱালপেপাৰবিলাক আহিছে। ৱালপেপাৰ আপুনি যিকোনো ৰাখিব পাৰে। মই এইটো ৰাখিলোঁ। ৰাখি ইয়াত দেখিলোঁ এয়া গেট ষ্টাৰ্ট। তাৰপিছত আপুনি কৰিব লাগে এলাও কৰিলোঁ। আকৌ একবাৰ এলাও কৰিব লাগিব। লোডিং হৈ আছে। তাৰপিছত আমি অ'কে কৰিলোঁ। তাৰপিছত আপুনি যাব লাগিব এইটো ফোন 12, ইয়াতে আপুনি ক্লিক কৰিব, আকৌ এলাও কৰিব। প্ৰায় হৈ গৈছে। তাৰপৰা আকৌ গেট ষ্টাৰ্ট কৰিব লাগিব। লোডিং হৈ আছে বৰ্তমান। প্ৰায় হৈ গ'ল। এই যিকেইডাল আঁচ দেখিছে, সেই আঁচকেইডাল তাৰমানে টাচ কৰিব লাগিব। এনেকুৱা একবাৰ টাচ কৰিলোঁ, এইটো এনেকৈ একবাৰ টাচ কৰিলোঁ। ইয়াতে মোৰ একচুৱেলি এইটো বেক হোম, মই বেক কৰা চিষ্টেম এইটো মেইন আইফোন এইটো পাৰ্চটো। ইয়াতে একবাৰ ক্লিক কৰি দিলোঁ। অলৰেডি মোৰ আইফোন হৈ গ'ল। এইটো অলৰেডি আইফোন একচুৱেলি এনেকুৱা টাইপৰে আহে আইফোনবিলাক। এইবিলাক আইফোনৰ পাৰ্টছবিলাক, এপছবিলাক। তাৰপিছত আপুনি একবাৰ অফ কৰি চাব পাৰে। তাৰপিছত আপোনাৰ ইয়াতে লকটো আহিব, পাছৱৰ্ডটো। আপুনি পাছৱৰ্ডটো মাৰি দিব। মোৰ লক অলৰেডি একবাৰ খোলা গ'লে, নেক্সট বাৰ আকৌ আপুনি এনেকুৱা একবাৰ ওপৰত উঠাই দিব। অ'কে, এইটো আইফোনৰ। তাৰপিছত ইয়াতে আপুনি আইফোনৰ এটা যিকোনো এটা লক ৰাখিব লাগিব, পাছৱৰ্ড এটা ৰাখিব লাগিব। আপুনি পেটাৰ্ণ ৰাখিব পাৰে। অলৰেডি মোৰ আগতে পেটাৰ্ণ আছিল, মই পেটাৰ্ণটো বাৰু কেনচেল কৰি দিওঁ। এইটো কেনচেল কৰি দিলোঁ। আপুনি পেটাৰ্ণ মাৰিব পাৰে, পাছৱৰ্ড মাৰিব পাৰে, আপুনি যিকোনো লক মাৰিব পাৰে। মই পেটাৰ্ণে মাৰিলোঁ। মই আগৰ লগটোৱে মাৰিম বাৰু, যিকোনো মাৰিব পাৰে। ইয়াতে টাইম দেখাই আছে। কণ্টিনিউ কৰি দিলোঁ। আকৌ একবাৰ আপুনি লকটো আকৌ একবাৰ মাৰি দিব। অলৰেডি হৈ গ'ল। আপুনি বেক কৰি দিব। আইফোন আপুনি এনেকৈ আইফোনৰ ফিলটো ল'ব পাৰে। আপুনি ইয়াতে কোনো ধৰণৰ মোবাইল ডাটা নাপায়। আইফোনৰ যিহেতু আইফোনৰ এনেকুৱা মোবাইল ডাটাটো ইয়াতে নাথাকে। আপুনি ইয়াৰে যিকোনো এটা এপছ আপুনি অ'পন কৰিব লাগিব। ধৰি লওক মই হোৱাটছআপটো অন কৰিলোঁ, আপুনি ওপৰ ফালে এনেকৈ টানি দিব লাগিব। ইয়াতে এইটো হ'ল মোবাইল ডাটা, এইটো ৱাইফাই। আপুনি সমস্ত
কুস্তিখন ইয়াতে পাব আৰু আপুনি ইয়াতে ডাইৰেক্টলি পাৱাৰ স্ক্ৰীন নাপাব। ইয়াতে থাকিব আপোনাৰ এইটো স্ক্ৰীন ৰেকৰ্ড, দিলে আপোনাৰ স্ক্ৰীন ৰেকৰ্ড হৈ থাকিব। চেম কণ্ডিশ্যন সেনেকুৱাই আৰু একদম সহজ উপায়। আপুনি কম সময়ৰ ভিতৰত আপোনাৰ এণ্ড্ৰইড মোবাইলটো আইফোন কৰি ল'ব পাৰে। আপুনি চলাই ভাল পাব বা কোনোবাই দেখিলে ক'ব পাৰে বা আইফোন ইউজ কৰি আছা, কিন্তু একচুৱেলি সেইটো এণ্ড্ৰইড মোবাইল হয়। এণ্ড্ৰইড মোবাইলটো আইফোন কৰি ল'ব পাৰি।